Welcome to my YouTube channel Biraj Assam. আজি আপোনালোকে জানে সকলে সৰস্বতী পূজা। আজি যাম সৰস্বতী পূজা খাবলৈ। তাৰ আগতে যাব লাগে আজি ঘৰৰ ওচৰত এখন বজাৰ হয়। বজাৰ মুনাখনা লৈ ঘৰৰ বজাৰটো কৰি যাম। কৰি মেলি লাহে দিয়ে সৰস্বতী চামগে। বলক আমি দেৰি নকৰি অলপ সোনকালে গৈ বজাৰটো কৰি আহো বলক। আৰু ভিনিজনাই বাইকখন উলিয়াইছে। উলিয়া গেলা বতৰত যাম আৰু জানে আৰু বতৰ আজি কেনেকুৱা। গৈ আছো আৰু ভিনিয়েক খুলিলে দুইটাই হাতত মুনালৈ বজাৰ কৰিবলৈ গৈ আছো আৰু এইখনে আমাৰ বজাৰখন। আমাৰ এতিয়া বজাৰ কৰা হৈ গ'ল দুটা মুনা লৈ আহি আছো আৰু ঘৰলৈ। বজাৰখন নদখালেও বজাৰ বহুত ভিৰ আৰু বতৰটো বেয়া বৰষুণ দি আছিলে সেইকাৰণে ভিডিঅ' কৰিবলৈ দিগদাৰ হ'ল। এতিয়া বজাৰ কৰি আমি ঘৰলৈ ঘূৰি আহি আছো। বজাৰৰ পৰা আহি পাই গ'লো। পাই এতিয়া গা মূৰ ধুই মেলি আজৰি হ'লোঁ। আজৰি হৈ এতিয়া যাম টাউনলৈ। সৰস্বতী পূজা সৰস্বতীক চামগৈ আৰু ক'ত কি কেনেকৈ সৰস্বতী দেখোঁ। ময়ো চাই যাম, মোৰ লগতে আপোনালোকেও দেখি পাব। ব'লক পলম নকৰি আমি এতিয়া আহি সৰস্বতী পূজা চাবলৈ মানে সৰস্বতী চাবলৈ আহি আছোঁ। সোণাৰী হায়াৰ ছেকেণ্ডেৰীত আহি আছোঁ। হায়াৰ ছেকেণ্ডেৰী চামগৈ আৰু কেনেকুৱা সৰস্বতী দেখোঁ। এতিয়া সোণাৰী হায়াৰ ছেকেণ্ডেৰী ফিল্ডত মই য'ত আগত হাইস্কুল পঢ়িছিলোঁ, হাইস্কুল পঢ়াৰ সেইখন স্কুলত আছোঁ এতিয়া। আপোনালোকক দেখাই যাম ক'ত কেনেকৈ বহি আছে আৰু। এইখনে হৈছে সোণাৰী মহাবিদ্যালয়। আছোঁ সোণাৰী কলেজৰ ভিতৰত ক'ত কেনেদৰে চামগৈ আৰু যোৱা চামগৈ পাব যোৱা বলক। আমি মেইন টাউনৰ মাজত আপোনালোকক যিমানখিনি পাৰোঁ দেখা ল'ৰা গৈ আছোঁ। সৰস্বতী ফুলৰ পৰা আমাৰ চব সৰস্বতী ফুলৰ গৈ থাকিছোঁ। আহি আছোঁ থানাৰ ওচৰত যিখন পাৰ্ক হয়, পাৰ্কত আহিছোঁ। পাৰ্কত গৈ চাওঁগৈ আৰু কেনেকৈ কি কৰি আছে কোনে। আমি বৰ্তমান আছোঁ সোণাৰী থানাৰ ওচৰত যিখন পাৰ্ক হয়, পাৰ্কৰ ওচৰত আছোঁ। আপোনালোকক দেখুৱাইছোঁ পাৰ্কৰ কিমান ধুনীয়া পৰিৱেশ চব। তাৰ ওচৰতে এটা আছে পুখুৰী আৰু আছে আপোনাৰ সেইখন হৈছে থানা হয়। আজি সৰস্বতী পূজা বুলি চাৰি দেখাইছোঁ। ইমান ধুনীয়াকৈ যোৰা পাতি চব পিনে এইপিনে চব যোৰা পাতি বহি আছে। আমাৰ বাইদেউসকল চব বয়ফ্ৰেণ্ডৰ লগত আহিছে, লগ কৰিব আহিছে চাগে। चले गए हमको कभी समझाता है, हम दिल को कभी समझाते।
দেখালোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব নিশ্চয় কৰিব। থেংক ইউ।